গুড ইভিনিং সকলোকে। আজি মই দশম শ্ৰেণীৰ পাৰস্যত বহুমুখী পাঠটোৰ প্ৰথমতে থকা শ্বৰ্ট কুৱেশ্যনকেইটা লৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? উত্তৰ হ'ব লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। 2 নম্বৰ কুৱেশ্যন হৈছে বুছৱেৰ কি? বুছৱেৰ হৈছে পাৰস্য উপসাগৰৰ এখন বন্দৰ নগৰী। 3 নম্বৰ কুৱেশ্যনটো হৈছে বুছৱেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? ইয়াৰ উত্তৰ হ'ব বুছৱেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহেদী আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে বুছৱেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে? বুছৱেৰ বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। নেক্সট কুৱেশ্যন হৈছে লেখকে বুছৱেৰত কি আছে বুলি শুনিছে? ইয়াৰ উত্তৰ হ'ব লেখকে বুছৱেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে। নেক্সট কুৱেশ্যন হ'ব মেহেদী আৰু ঘাছেম কোন? মেহেদী আৰু ঘাছেম হৈছে দুজন ইৰাণী যুৱক। মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হৈছে জিঅ'লগ। নেক্সট কুৱেশ্যন হ'ব ভেংকি ক'ত থাকে? ইয়াৰ উত্তৰ হৈছে ভেংকি বুছৱেৰত থাকে। ভেংকিয়ে কি কৰে? ভেংকিয়ে বুছৱেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। আবুজাৰ কোন? আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। নেক্সট কুৱেশ্যন হৈছে আগা শব্দৰ অৰ্থ কি? আগা শব্দটো হৈছে শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হৈছে শ্ৰীযুত। আমাৰ অসমীয়াত শ্ৰীযুত বুলি কয়। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে 1979 চনত বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলৰ পৰা ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰত হ'ব ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছে ইমাম আয়াতুল্লাহ খোমেনী। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? ইৰাণৰ বুছৱেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। ইৰাণৰ ৰাজধানীখনৰ নাম কি? ইৰাণৰ ৰাজধানীখনৰ নাম হ'ল তেহৰান। ইৰাণৰ বিমানবন্দৰ কেইটা? ইৰাণত থকা তেহৰানৰ বিমানবন্দৰ কেইটা? তেহৰানত বিমানবন্দৰ 2টা। লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি? এইখনৰ নাম হৈছে হোমা হোটেল। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰত কেনেকুৱা শিলাস্তৰত অৱস্থিত? ভাৰতত থকা প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। স্লামবাৰ্জাৰ কি? স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? ইৰাণীসকলে নৱবৰ্ষক নৰজ বোলে। বেহেষ্টি জাহাৰা কি? বেহেষ্টি জাহাৰা হ'ল এটা তেহৰানৰ এখন মুখ্য সমাধিস্থল। নেক্সট কুৱেশ্যন শ্বিৰিন ইবাদী কোন? শ্বিৰিন ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। চেনি কোনে আৱিষ্কাৰ কৰিছিল? আৰু এইটোৰ এনচাৰ হ'ব কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খোমেনী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। এইকেইটা হৈছে 1 নম্বৰ কুৱেশ্যন। এটা 2 নম্বৰ কুৱেশ্যনটো এটা মই কৈ দিম। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডেলগিং আহিলাসমূহৰ ভূমিকা কি? এইটোৰ উত্তৰ হৈছে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডেলগিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাডেলগিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলাই যোৱাত সহায় কৰে আৰু ভূতত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ। আজি পাৰস্যত বহুমুখীৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আছিলে সেই শ্বৰ্ট কুৱেশ্যনৰ ইমানতে অন্ত পৰিছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ হৈছে। ধন্যবাদ।